हेलो एंड वेलकम गाइस आगो এটা নতুন ভগৰ সতে মই আহি গলো আজি আমি আমাৰ দেৱালত কেনেকুৱা পূজা চলি আছে মানে আজি লাষ্ট পূজা তো আজি কেনেকুৱা পূজা চলি আছে তাকে আপোনালোকক দেখাও আপোনালোকৰ ভিডিওটো হে গলো চাই থাকক हेलो কি সিএম ফোন আছে নেকি ও ৰিংটন কা বাজি আছে ফোনটো ৰিচিভ কৰ हेलो তো গাইজ এইটো আমাৰ দেৱালয় মন্দিৰ মানে যোনটো আমাৰ মেইন মন্দিৰটো আৰু এইটোৱে কিবা কিবা কবি नका नका কেংকা কেংকা হেংকি থাকা কে কি বলে পেপা কিনি আদা পেপা पा ए तो के भइछ बाहिर त कस्टमर भित्र ठेक्न लगे बाहिर त तो এই ভিতর বাইরে ভিতর পাইছে না তো বাইরে যা গাইজ এই আমাৰ মিঠাই দোকানবিলাক আছে ইয়াত তো গাইজ এয়া গৰম গৰম জিলাপি আৰু এয়া চাইডত খুৰমা আৰু এয়া ইফালে এইটো কি নাম আছিল মই নাজানো পাহৰিছোঁ এই মানুহবিলাকৰ মাজত এইবিলাক কি দেখাই থাকে মানে লাজ নাই আজিকালি মানুহৰ চাওকচোন গাইজ মই কেলাম প্ৰশ্ন দিম তই যি মন্দিৰ আছে আপুনি কি লাগি চাবাইনি যোগান জোৰত আছে খুঁজে কি আছে গাইজ আমি এতিয়া খাবা বহিছোঁ ঘুগুনি খাবা এনেকৈ কিবা ক'ব ঘুগনি গল গল বচ্চি তো ইয়াতে সৰু ছোৱালী খেলা বস্তুবিলাক আছে আৰু এইফালে এইবিলাক বেলুন আছে ইমান মানুহ নাই গাইজ আজি মানে আছিল অলপ আগত এতিয়া মূৰ্তি উঠাই দিলে না তো মানুহ ইমান নাই তো গাইজ আজিৰ কাৰণে এইখিনি আছিল গাইজ আশা কৰোঁ আপোনালোকৰ ভিডিঅ' চাই ভাল পালে আজি ইমান আৰু বেছি দীঘল ভিডিঅ' নহ'ল কাৰণ আজি লাষ্ট পূজা তো বিশেষ দেখাব লগা একো নাই তো যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব আৰু যদি কোনোবা নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো তেতিয়াহ'লে বাই বাই ধন্যবাদ জয় অসম।